বন্দে মাতৰমৰ ওপৰত ৰচনা। বন্দে মাতৰম হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় গীত, যিখন 1876 চনত বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে ৰচনা কৰিছিল আৰু 1882 চনত আনন্দমঠ উপন্যাসত প্ৰকাশ পাইছিল। এই গীত ভাৰতীয় স্বাধীনতা সংগ্ৰামত এক অনুপ্ৰেৰণাদায়ক ভূমিকা পালন কৰিছিল। সংস্কৃত বাংলা মিশ্ৰিত ভাষাৰে ৰচিত এই গীতটোৱে মাতৃভূমিৰ বন্দনা কৰে, যাৰ অৰ্থ হ'ল, হে মাতা, তোমাক মই বন্দনা কৰোঁ। তোমালোক যদি প্ৰথমবাৰ আহিছা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা। মই এনেকুৱা ভিডিঅ'বোৰ তোমালোকক দি থাকিম। আৰু এইটো চেনেলত ক্লাছ 10 মেথছ আৰু ছায়েন্সৰ ভিডিঅ' দিয়া হয়। তাৰপিছত বন্দে মাতৰমৰ মূল কথা। ইতিহাস: 1886 চনত কংগ্ৰেছৰ কলকাতা অধিৱেশনত ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰথমবাৰৰ বাবে এই গীতটো গাইছিল। স্বাধীনতা আন্দোলন: 1905 চনত বংশ বিভাজনৰ সময়ত এই গীতটো স্বাধীনতা সংগ্ৰামীসকলৰ মাজত খুবেই জনপ্ৰিয় হৈ পৰিছিল। ইয়াক এক যুদ্ধৰ ধ্বনি বা মাৰ্চিং ছং হিচাপে ব্যৱহাৰ কৰা হৈছিল। ৰাষ্ট্ৰীয় স্বীকৃতি: 1950 চনৰ 26 জানুৱাৰীত গণ পৰিষদে ইয়াক ভাৰতৰ ৰাষ্ট্ৰীয় গীত হিচাপে গ্ৰহণ কৰে, যিটো ৰাষ্ট্ৰীয় সংগীত জনগণ মনৰ সমতুল্য সন্মান লাভ কৰে। অৰ্থ: এই গীতটোৰ জৰিয়তে মাতৃভূমিয়ে সুজলা সুফলা মলয়জ শীতলা আৰু শস্য শ্যামলা ৰূপত কল্পনা কৰি বন্দনা কৰা হৈছিল। বন্দে মাতৰম কেৱল এটা গীত নহয়, ই ভাৰতীয়সকলৰ দেশপ্ৰেম আৰু ঐক্যৰ প্ৰতীক।